নমস্কাৰ স্বাগতম জনাইছোঁ মই এটা নতুন ভিডিঅ'ত আৰু এটা নতুন বস্তু লৈ আছোঁ আপোনালোকৰ মাজত। এখিনি হ'ল কঁঠাল মই ধুনীয়াকৈ চালনীত চেকি লৈছোঁ আৰু এতিয়া এখিনি অলপ আটাৰ গুড়াত মই এই চেকি লোৱা কঁঠালখিনি এড কৰিছোঁ কৰি ধুনীয়াকৈ মই এতিয়া ফুলা মালপোৱা বনাম কঁঠালৰ। তো চাই থাকক। আৰু এতিয়া মই ধুনীয়াকৈ লাৰি লৈছোঁ অলপমান গোটা হোৱাৰ কাৰণে মই ইয়াত পানী দিছোঁ অলপমান আৰু পানীখিনি ধুনীয়াকৈ দি ধুনীয়াকৈ মিহিকৈ মই লাৰি ল'ম। লাৰি একদম ধুনীয়াকৈ মিহি হৈ যোৱাৰ পিছত অলপ সময় ৰাখি দিম। তাৰপিছত মই ধুনীয়াকৈ গৰম কৰাহিত তেলত ধুনীয়াকৈ বহাই দিছোঁ। আপোনালোকে ধুনীয়াকৈ চেনিও দিব পাৰিব, মই চেনি দিয়া নাই কাৰণ ডায়েবেটিছ বেমাৰী আছে, চেনি দিলে আৰু বেছি মিঠা হৈ যাব। আৰু এতিয়া এটা দুটাকৈ মই ধুনীয়াকৈ ভাজি থাকিম আৰু জুইটো বেছি হাই ফ্লেমত নিদিব আৰু কমতে দিব কাৰণ পটাপট জ্বলি যায়। কঁঠাল নেনাও বহুত সোনকালে জ্বলি যায় সেইকাৰণে। আৰু ধুনীয়াকৈ ফুলি যাব চাবচোন কি ধুনীয়াকৈ। আৰু লাহে লাৰি থাকিব যাতে যেন একদম ৰঙা হৈ নাযায়, জ্বলি নাযায়। তো অলপমান বহাই দিয়ে অলপমান পাছতে 2-3 মিনিটমান পিছতে লাৰি থাকিব। আৰু এটা দুটাকৈ লাৰি অলপ ৰঙা হ'ব ধৰিছে আৰু ধুনীয়াকৈ অলপ ৰঙা হ'বলৈ ৰখি ল'ম। তাৰপিছত চাহৰ লগত মই জুতি ল'ম। আপোনালোকে দেখা ধৰণে কৰি থাকিব। আৰু আজিকালি গৰমৰ দিন যিহেতু চবৰে ঘৰত কঁঠাল পায়ে আৰু দেখছি না কি ধুনীয়াকৈ ফুলি উঠছে আৰু বেছি ৰঙা কৰা নাই মই কাৰণ জ্বলি যাব দিয়া নাই, লাৰি আছোঁ আৰু ধুনীয়াকৈ হৈ গৈছে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব।